নমস্কাৰ, নিশ্চয় সকলো ভালে আছে। আজি 2022 চনৰ শেষৰটো দিন। এইবাৰ 31 বুলি তেনেকৈ বিশেষ একো উদযাপন কৰিব পৰা নাযাব, কাৰণ আমি ঘৰত নাই। আমি আছোঁ ভাড়া ঘৰত আৰু অকল মা আৰু মই। গতিকে আমি দুজনীয়ে অকলে কিনো উদযাপন কৰিম। আজি ঘৰৰ মানুহখিনিলে বহুত মনত পৰিছে, বহুত ভাল লাগে। আমি সকলোৱে একেলগে ফূৰ্তি কৰোঁ। হ'লেও 31 বুলিতো কিবা এটাতো খাবই লাগিব, অকণমানটোতো ফূৰ্তি কৰিবই লাগিব। সেইকাৰণে ভাবিলোঁ আজি কিবা এটা স্পেচিয়েল বনাওঁ। আৰু সদায়নো কিমান ভাত খাম, আজি ভাবিলোঁ অলপ স্পেচিয়েল হৈ যাওক কিবা এটা। তেনেহ'লে ব'লক আৰম্ভ কৰোঁ। প্ৰথমতে চাওমিনৰ কাৰণে আনি থোৱা মাংসখিনি মেৰিনেট কৰি ল'ম। ইয়াত দি দিলোঁ নিমখ আৰু হোমমেড চয়া চচ। এইখিনি নিজে বনাই লৈছোঁ ঘৰতে। এইখিনি এতিয়া ধুনীয়াকৈ 1 ঘণ্টাৰ কাৰণে আমি মেৰিনেট কৰি ৰাখিম। এতিয়া এই চাওমিনখিনি বইল কৰি ল'ম। এয়া চাওক, মোৰ চাওমিন সিজি গ'ল আৰু এতিয়া লগালগ উলিয়াই আনি ঠাণ্ডা পানীৰে এইখিনি ধুই দিম, নহ'লে ষ্টিকি হৈ যাব। আইচ ৱাটাৰ দিলে বেছি ভাল। মোৰ ওচৰত সুবিধা নাই কাৰণে মই ঠাণ্ডা পানী ইউজ কৰিছোঁ। আৰু এইফালে কাটি লৈছোঁ কেপচিকাম, গাজৰ আৰু বন্ধাকবি। প্ৰথমতে মেৰিনেট কৰি ৰখা মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম, যাতে মাংসৰ পৰা ওলোৱা পানীখিনি শুকাই যায়। ধুনীয়াকৈ ড্ৰাই ফ্ৰাই কৰি ল'ম। এয়া চাওক, এয়া পূৰা ফ্ৰাই কৰি ল'লোঁ আৰু এক্সট্ৰাকৈ ৰাখি দিছোঁ এয়া। এতিয়া কেৰাহী এখনত তেল দি দিলোঁ, লগত দি দিলোঁ সৰু সৰুকৈ কাটি ৰখা নহৰু। আৰু এতিয়া ইয়াত দি দিম কাটি ৰখা পাচলিখিনি। এইখিনি আমি 2 মিনিটমানৰ কাৰণে ভাজিম। আৰু এতিয়া ইয়াত দি দিলোঁ ইয়াৰ জোখমতে নিমখ। ধুনীয়াকৈ লৰাই দিছোঁ ইয়াত। আৰু এতিয়া ইয়াত দি দিম ফ্ৰাই কৰি ৰখা মাংসখিনি। এতিয়া এবাৰ লৰাই ইয়াত দি দিম আমি বইল কৰি ৰখা চাওমিনখিনি। এইখিনি এতিয়া ভালদৰে লৰাব। মোৰ লৰাবলৈ অসুবিধা হৈছে অলপ, কাৰণ এনেকুৱা কেৰাহীত বনাবলৈ বেয়া। হ'লেও আৰু 31 বুলি খাবলৈ মন গ'ল, সেইটো কাৰণে এইদৰেই আৰু বনাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া ইয়াত দি দিম চয়া চচ। একদম হাই ফ্লেমত ৰাখি বনাইছোঁ, কাৰণ চাইনিজ বস্তু বনাওঁতে এনেও হাই ফ্লেমতে বনাব লাগে। এয়া ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াত দি দিম টমেটো চচ। ইয়াত মই বৰ বিশেষ একো ব্যৱহাৰ কৰা নাই, অনলি চয়া চচ, টমেটো চচ ব্যৱহাৰ কৰিছোঁ। আৰু জ্বলাৰ কাৰণে জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। ইয়াত ধুনীয়াকৈ লৰাই দিব, হাই ফ্লেমত ভাজিব। চাওক কিমান ধুনীয়া হৈছে। এয়া চাওকচোন কালাৰটো। সেয়া আমাৰ চাওমিন হৈ গ'ল। এতিয়া লৈ লৈছোঁ এয়া গাহৰি মাংস, ডাঙৰ ডাঙৰকৈ কাটি আনিছোঁ পূৰা। এতিয়া এইখিনি ধুনীয়াকৈ ধুই ল'ম আৰু এয়া বইল কৰিম অলপ সময়ৰ কাৰণে। আৰু এইফালে এয়া কাটি লৈছোঁ বিলাহী, জলকীয়া, আদা আৰু নহৰু। এতিয়া এখন কেৰাহীত তেল এয়া দি দিলোঁ। তেল গৰম হোৱাৰ পিছত এয়া দি দিলোঁ পিঁয়াজ, আদা, নহৰু, আদা, নহৰু, পিঁয়াজ, জলকীয়া, আদা আৰু নহৰু। এইখিনি ধুনীয়াকৈ ভালদৰে লৰাই দিছোঁ। আৰু এইফালে এয়া কাটি লৈছোঁ বিলাহী, জলকীয়া, আদা আৰু নহৰু। এতিয়া এখন কেৰাহীত তেল এয়া দি দিলোঁ।
এতিয়া ইয়াত দি দিম বইল কৰি ৰখা গাহৰিৰ মাংসখিনি। খিনি ধুনীয়াকৈ এটা ছাইড ফ্ৰাই হ'বলৈ দিম এতিয়া। আৰু এয়া চাওক লুটিয়াই দিছোঁ, এটা ছাইড ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া ইটো ছাইডো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াত দি দিম নহৰু, আদা, বিলাহী আৰু জলকীয়াখিনি। আৰু গোটেইখিনি দি ধুনীয়াকৈ অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰিম একেলগে। আৰু এতিয়া ইয়াত দি দিম চয়া চচ। আৰু এতিয়া ইয়াত দি দিম পানী। ধুনীয়াকৈ এবাৰ লৰাই ইয়াত এতিয়া দি দিম জোখমতে নিমখ। ভালদৰে উতলিবলৈ দিব। এয়া চাওক নিমখ দি দিলোঁ। বেছি নিমখ দিব নালাগে কাৰণ চয়া চচত অলৰেডি নিমখ থাকে। আৰু এয়া ধুনীয়াকৈ হাই ফ্লেমত দি 20 মিনিটৰ কাৰণে ঢাকি দিম। এয়া চাওক 20 মিনিটৰ পাছত এয়া ধুনীয়াকৈ আমাৰ পানীখিনি শুহি গৈছে আৰু মাংসখিনিও সিজি গৈছে। এয়া চাওক কি ধুনীয়া কালাৰ হৈছে। আৰু এতিয়া বনাবলৈ লৈছোঁ ডিমৰ এটা স্পেচিয়েল ৰেচিপি। তো খুব ভাল লাগে খাই। এইটো বেলেগ এদিন দেখাম ভালদৰে এইটো ৰেচিপি। এতিয়া মই সাধাৰণভাৱে দেখাই থৈছোঁ। এয়া চাওক এদিন ধুনীয়াকৈ এইটো এটা ৰেচিপি লৈ আহিম। আৰু এইফালে এটা বনাই ল'ম চাটনি। আৰু এইখিনিয়ে আৰু আজিৰ কাৰণে বনাইছোঁ 31st বুলি। এয়া চাওক মোৰ প্লেট সাজু কৰি ল'লোঁ। এয়া চাওমিন কি ধুনীয়া হৈছে, কালাৰ চাওক। এয়া চাওক আৰু এয়া চাওক গাহৰি মাংসৰ পিচটো দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু। আৰু এয়া চাওক আমাৰ এগ ফিংগাৰ কি টেষ্টি লাগে খাই। আৰু এইফালে এটা আমলেট বনাই লৈছোঁ মই। আৰু এয়া চাওক আমাৰ ৰেডি হৈ গ'ল আজিৰ 31st খানা। এইখন চাওক ঘৰত নাই যদিও এইদৰে ভাড়াঘৰত থাকি সাধাৰণকৈ বনাবলৈ চেষ্টা কৰিলোঁ কিবা কিটা। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।